হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আশা কৰোঁ সকলোৰে ভাল মই বৰপেটীয়া ছোৱালী বঙাইগাঁৱৰ বৰ চেনেলটিৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ। এয়া দুদিনমান আগৰ ভিডিঅ' মোৰ খুৰাৰ ছোৱালীৰ বিয়াৰ ভিডিঅ' ক্লিপ অলপমান ৰাখি থৈছোঁ, আপোনালোকক তাকে আগবঢ়ালোঁ। আপোনালোকে চাই ভাল পাব বুলি মোৰ আশা থাকিল। এতিয়া এয়া কইনা ঘৰত আমি তাৰমানে বাইদেউ মই আৰু ভণ্টি কইনা গা ধোৱাৰ কাৰণে যাব ওলাইছোঁ। বাইদেউহঁতে ৰাতিপুৱাই গৈছিল, মই বাৰু ৰাতিপুৱাই যোৱা নাই। মই পৰীক্ষা আছে, পৰীক্ষা দিব গৈছোঁ। পৰীক্ষাৰ পৰা আহি গা ধুবৰ কাৰণে যাই আছো। কাপোৰ এয়া কইনাৰ ঘৰ আহি পালোঁ। এয়া কইনাজনী আমাৰ ৰাতিপুৱা গা পা ধুই এইযোৰ কাপোৰ পিন্ধি আছে। এতিয়া আৰু পানী চানী তুলি পানী তোলা গাত দিব, তাৰপিছত তেল চৰিয়াব, সেইবিলাক কৰিব। তাৰপাছত এই কাপোৰ সলাই আৰু বেলেগ কাপোৰ পিন্ধিব। এয়া এইফালে শ্ৰাদ্ধ যোগাৰ, এইফালে শ্ৰাদ্ধ কৰি আছে খুৰাই। এইফালে এয়া মণ্ডপটো দেখিছেনে ইমান ধুনীয়াকৈ বনাইছে কলৰ গাছেৰে। এইফালে আৰু এইফালে খুৰাই এয়া বামুণৰ লগত মন্ত্ৰ কৈ আছে শ্ৰাদ্ধৰ কাৰণে। কইনা কৰিলে, কইনা কৰি উঠিলে অলপ আগতে। তাৰপাছত এইখিনি হোৱাৰ পাছতে কইনাক তাৰমানে গা ধোৱা হ'ব। তেতিয়াহ'লে চাই থাককচোন ভিডিঅ'টি আজিৰ। এয়া কইনা ধোৱাৰ পৰ্ব এতিয়া দুপৰীয়া। এয়া কইনাক মামেকে কলাত লৈ আহিছে, আহি এয়া কলপুলিৰ ওচৰত আনি থৈছে। এতিয়া কইনাক গা ধুৱাব। এইফালে সৰু সৰু ঘটি এইবিলাকত পানী তুলি আনিছে ৰাতিপুৱাতে। তাৰপাছত এইফালে অলপমান নিয়ম আছে, মাহ হালধি সানিব, তাৰপাছত পানী ঢালিব, গা ধুৱাব। অলপ অলপ বেলেগ হয় জেগা বিশেষে, কিন্তু একে হয়, বস্তু সেইখিনিয়ে লাগে। অলপ নিয়ম নীতি সামান্য ইফাল সিফাল হয়। গতিকে চাই থাককচোন।
এয়া কইনা গা ধোৱা হৈ গ'ল। এতিয়া মেকআপ আৰ্টিষ্টে মেকআপ কৰিব, কইনা সজাব। গতিকে ময়ো ঘৰৰ পৰা কাপোৰ এযোৰ পিন্ধি আহোঁ। এটা নৰ্মেল কাপোৰ পিন্ধি আহিছিলোঁ। এতিয়া হাজবেণ্ডৰ লগত গৈ আছোঁ, গৈ আৰু এযোৰ কাপোৰ পিন্ধি আহিম। এতিয়া দুপৰীয়া বাজিল, 2টা বাজি গ'ল। সেইবাবে এয়া আমাৰ কাপোৰ পিন্ধি মেলি ৰেডি। মিষ্টাৰ মই এতিয়া যাম, বাইদেউহঁতে আছে তাতে, ল'ৰাটোও আছে, সিহঁতৰ লগত ভাত চাত খাই আছে। আমি গৈ আৰু এতিয়া ভাত খাম। তাকে এয়া কইনা আহি পালোঁ, কইনা আহি পেলাই ৰেডিয়ে, মেকআপটো হৈ গৈছে, ড্ৰেছটো পিন্ধিব আছে। কেনেকুৱা লাগিছে ক'বচোন মেকআপটো, আৰু এয়া ডেক'ৰেশ্যনটো, কইনা বহা ঠাইখিনি কেনেকুৱা লাগিছে জনাবচোন। এয়া আৰু সন্ধিয়া হ'ব এতিয়া। কইনা মেকআপ কৰোঁতে বহুত টাইম লাগি যায়, 3 ঘণ্টামান লাগিছেই। এয়া বাইদেৱে পকৰা দি আছে, পকৰা আৰু কফি বাইদেৱে দি আছে। এতিয়া আৰু বাইদেউহঁতে যাব ঘৰত ড্ৰেছ কৰিবৰ কাৰণে। তাৰপিছত এতিয়া মই দিম, তাৰে পিছত পকৰা আৰু কফি, আৰু এজনী ভণ্টি আছে মোৰ লগত, আমি 2জনে দিম। এইবিলাক লৈছোঁ দিবৰ কাৰণে। মোক অলপমান ভিডিঅ' কৰি দিছে সিহঁতে, মই ভিডিঅ' কৰি দিওঁ বুলি ক'ল, সেইকাৰণে আৰু কৰি দিল অলপমান। তাকে দেখাইছোঁ আপোনালোকক। এয়া মানুহ আহিব ধৰিছে আৰু এইখিনি টাইম অলপমান ভিৰ হয় সন্ধিয়া টাইমত। এতিয়া আহি আছে মানুহ, সেইখিনি টাইমত বেছি অহা নাছিল, 2-এজনকৈ আহি আছিল। এতিয়া আৰু মানুহবিলাক আহিব ধৰিছে লাহে লাহে। তাকে আমাৰ কইনা সাজি কাচি ৰেডি হ'ল, কইনা উঠিছে, কইনা থোৱা ঠাইখিনিত আহিছে। এইফালে কইনাৰ মমা হয় সেইটো, আৰু এইফালে কইনাৰ মাহী আছে। এয়া কইনাৰ মাহী শিলিগুৰিৰ পৰা আহিছে, মামা মাহী শিলিগুৰিত ঘৰ। এইফালে কইনাৰ বয়েক হয়, নবৌ। আমাৰ ইফালে বৌ বুলি কয়, আপাৰ আচামত নবৌ বুলি কয়। এইবিলাক আলহী আহিছে, অলপমান ভিডিঅ' কৰিছোঁ সিহঁতকো। এইফালে আৰু দৰা আহিবৰ টাইম হৈছে, এইফালে বাইদেউহঁতে নাচি আছে, আৰু এইফালেতো ভাইটি হয়, ভাইটিও নাচিছে আমাৰ বাইদেউৰ লগত। ময়ো অলপমান নাচিম, অৱশ্যে মোৰ ভিডিঅ'খিনি বেছি ভাল নহ'ল, অলপমান দেখা পাব, এজন ভণ্টিয়ে কৰি দিছে। ঠিক আছে, চাই থাককচোন।
এইফালে দৰা আহিল আমাৰ, এয়া দৰাৰ লগত অহা মানুহখিনি এইফালে ফটকা ফুটাই আছে দৰাৰ লগৰ ল'ৰাবিলাকে। এইখিনি টাইম ভাল লাগে নহয়নে? সকলোৰে কাৰণে ভাল লাগে এইখিনি টাইম। অৱশ্যে মাক দেউতাকৰ কাৰণে বেয়া লাগে, কইনাৰ কিছুমান কথা ভাবিলে দুখ লাগে, কিছুমান কথা ভাবিলে ভাল লাগে। চবৰে আহে জীৱনত এইখিনি সময়, তাতে ভাল বেয়া দুয়োটাই থাকে। কিছুমান কথা ভাবি ভাল লাগে আৰু কিছুমান কথা ভাবিলে বেয়া লাগে। ঘৰখন এৰি যাব লগা হয় আৰু এখন নতুন ঘৰ পাব, সেয়ে আৰু কথাটো একেই হয়, কিন্তু তাৰমানে নিজৰ ঘৰখন এৰি যোৱাৰ কাৰণে দুখ লাগে আৰু এখন অন্য ঘৰ পাব, মানুহখিনিৰ লগত মিলিব, নিজৰ আপোন মানুহজনৰ লগত এখন নতুন সংসাৰ কৰিব, সেইটো কথা ভাবিলে ভালো লাগে, সেনেকুৱা আৰু। এয়া দৰা আহি এই কইনাৰ গেটৰ সন্মুখত এয়া দৰাক আদৰিছে। কইনাৰ দাদা আৰু বৌ আৰু আমাৰ কইনাঘৰীয়া মানুহসকলে দৰা ঘৰক, দৰা যাত্ৰীক সকলোকে আদৰিছে। এয়া নিয়ম, যিখিনি আমাৰ অসমীয়া সমাজৰ ৰীতি নীতি সেইখিনি নিয়ম কৰিছে। দৰাক ভৰি ধুৱাই দিছে, যিখিনি কৰিবলগীয়া সেইখিনি কৰিছে। তাৰপাছত কইনাঘৰৰ ঘৰত দৰাঘৰীয়াবিলাক আহি এতিয়া ৰভাতলিত বহিব আৰু আজিৰ বিয়াখন আৰম্ভ হ'ব। তাৰপিছত আগতে যেতিয়া কইনা বগা সাজযোৰ পিন্ধি যে কইনা বিয়া হয়, সেইযোৰ কাপোৰ দিবৰ কাৰণে দৰাঘৰৰ মানুহ ভিতৰত সোমাই আৰু কইনাক সেইখিনি দিব। আজি যিখিনি অলংকাৰ আৰু কানি সাজপাৰ পিন্ধিব কইনাই, সেইখিনি দৰাঘৰীয়াই আহি ভিতৰত দিছে। ইফালে দৰাৰ মাক আৰু বায়েক হয়, সিহঁতে আহি সেইবিলাক দিব কইনাক আৰু পিন্ধাইও দিব লগতে। তাৰপাছত সেইযোৰ কাপোৰেৰে কইনা ৰভাতলিত গৈ দৰাৰ লগত বিবাহৰ যিখিনি কাৰ্যসূচী সেইখিনি সম্পন্ন হ'ব। গতিকে আৰু এইখিনিয়ে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। আৰু মই ৰাতিলৈকে থকা নাই, ল'ৰাটো টোপনি আহিল, গতিকে সোনকালে গুচি আহিলোঁ। বিয়াৰ শেষৰখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ, কইনা যোৱা সময়খিনি, বিদায়ৰ সময়খিনি। এতিয়া আৰু কইনাক এয়া বাহিৰত ওলাব, বগা সাজযোৰেৰে মোমায়েকে দৰাৰ লগত বহাই বিবাহৰ কাৰণে। ঠিক আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আৰু অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।